আৰু বৰ্তমান মাজুলীক লৈ পেলাই মাজুলী গাভৰু শীৰ্ষক এটি গান বাবুৱে উলিয়াইছে। তেওঁ অভিনয় কৰিছে আৰু গীতটি ভাল হৈছে যদিও তাত যিটো ভিডিঅ' প্ৰচাৰ হৈছে তাত মাজুলীক ভুলকৈ উপস্থাপন কৰা হৈছে, য'ত নেকি গায়ন বায়নৰ কথা আমি ক'বলৈ যদি যাওঁ, গায়ন বায়ন বহুত এটা সাত্বিক বিষয়, আধ্যাত্মিকতাৰ বিষয়, যাৰ ওচৰলৈ যাবলৈ আমাৰ ভয়ো লাগে আৰু মানে গুৰুজনাই দিয়া এটা অমৰ সৃষ্টি। আৰু তাত বাবুৱে গায়ন বায়ন গাইছে আৰু তাত বাবুৱে সন্মুখত ৰৈ পেলাই বীণা বজাই আছে। আৰু দ্বিতীয়তে খোলতাল লৈ পেলাই অভিনেতাগৰাকীয়ে নিমাতী ঘাটত নে ক'ৰবাত আহি পেলাই তেওঁ ভিক্ষা খুজিছে। এনেকুৱা কোনো পৰিস্থিতি হোৱা নাই যে মাজুলীত সত্ৰীয়া নৃত্যৰ এজন সাধকে খোলতাল লৈ পেলাই বা কিবা ক'ৰবাত ভিক্ষা কৰক। আৰু তৃতীয়তে আকৌ এজনে কৈছে যে মাজুলীত সত্ৰসমূহত নাৰীৰ প্ৰৱেশ নিষিদ্ধ বুলি। এনেকুৱা ক'তো শুনা নাই বা হোৱা নাই। আজিকালি বিদেশৰ পৰাও আহি পেলাই সকলো সত্ৰতে আহি তেওঁলোকে নৃত্য শিকিছে, গীত মাত শিকিছে আৰু বহাতে থাকি শিকিবলৈ পায়। তেওঁলোকক এখন আসন দিয়া হৈছে, তেওঁলোকক যথেষ্ট সন্মান কৰা হয়। আৰু এইবিলাক মানে ভুলকে যিটো মেছেজ দিছে মানুহৰ মাজলৈ, এইটো যথেষ্ট বেয়া কাম হৈছে। আমাৰ মাজুলীয়ান হিচাপে আমাৰ আৱেগত লাগিছে, আমি বহুত দুখ পাইছোঁ। সকলো ৰাইজে ইয়াৰ বিচাৰ বিবেচনা কৰক আৰু এনেকুৱা যাতে অনুৰোধ, এনেকৈ যাতে ভুলকে উপস্থাপন নকৰে কাকো, মাজুলীয়ে হওক বা যাকে হওক, ভুলকে কেতিয়াও যাতে উপস্থাপন নকৰে, সেইটো সকলোৰে মানুহৰ আৱেগত লাগে।